Norari nei re আবে ইমান দৌৰাইছ তই আৰু চিন্তা কৰিব নালাগে ইয়াৰ ভাগটো পাবিতো কিহৰ ভাগৰ কথা কৈছ ভালে ভালে কৈছে এই দেখটো মোক দে নহ'লে একো ডাল কৰিব নোৱাৰ মুখাৰি পেলাম তোৰ মুখখন আৰু শুন এইটো আমাৰ এৰিয়া হয় আৰু আমাৰ ইয়াত আমি যিটো কওঁ সেইটো হয় আৰু তই যদি আমাৰ লগত কাম কৰ আজি জন কৰ আজিৰ পৰা তোৰ জব ষ্টাৰ্ট আৰু এইটো তোৰ প্ৰথম কাম আৰু ইয়াৰ ভাগ তোৰ মাত্ৰ 30% হ'ব শিক্ষাৰে খোজা দীক্ষাৰ ভাগ মোক নালাগে দুখন হাত আৰু দুখন ভৰি থকাৰ বাবে ভাবি নলবি যে তহঁত মানুহ নহয় তহঁত একোজন মানুহ ৰূপী দানৱ তহঁতৰ দৰে পাখণ্ডবোৰৰ বাবে আজি ছোৱালী বাহিৰত ওলাব নোৱাৰা গৈছে ঐ তহঁতে মোৰ বেগটো কিয় কাঢ়ি আনিছ দে মোৰ বেগটো কি লাগে তহঁতক দিদে বেগটো দিদে বেগটো যাবলৈ দে ননসেন্স যা এতিয়া চাই লম তহঁতক আপুনি মুখখন কিবা আৰে মূৰ্খ নহয় বাবেতো যাব দিছোঁ ন আৰে মই নিজে দেখিছোঁ তাই এটিএমৰ পৰা পইচা ওলোৱা আবে তোৰ মাথাত অলপো মাল নাই নেকি বে থৈ আবে মূৰ্খহঁত শুন তাই মোৰ কলেজৰ দিনতে ক্লাছ আছিল ভাগ্য ভাল আজি বহু দিনৰ মূৰত দেখিছোঁ চানা দিন ধানৰ পিনে গৈ আছে আবে শুন এটা কাম কৰ তাই ইয়াত ক'ত থাকে কি কৰে সকলোখিনি খবৰ পাৰ এটা কথা মনত ৰাখিবি মই যাতে কম দিনৰ ভিতৰত মৌ খাব পাৰোঁ থেংক ইউ দিব নালাগে বিয়া এটা তোমাৰ ফোন নম্বৰটো দিবা নেকি ৰঘুপতি চাই চাই একেবাৰে ডাইলগে মুখস্থ হৈ গৈছে ন আৰু ফোন নম্বৰ দিনো কি কৰিবা চিনাকি হ'লো যেতিয়া লগটো পায়ে থাকিম বাইদেউৰে চিনাকি হৈ ভাল লাগিল তুমি নহ'লে মোৰ বেগটো আজি ঘূৰাই নাপালোহেঁতেন আৰু তুমি যিহেতু ইয়াৰে নতুন ভালকৈ থাকিবা সিহঁত বৰ এটা ভাল নহয় আহিছোঁ লগ পাম কেতিয়াবা ঐ ইয়াত কি কৰি আছ আৰু বজাৰ কৰোঁতে ইমান দেৰি গোটেই বজাৰ বিচাৰি বিচাৰি ইয়ালৈ পালোঁ লাভ নাই বুজিছ লাভ নাই ঐ সিহঁতৰ পিছত লাগি থাকি লাভ নাই সিহঁত বহুত স্মাৰ্ট ঘৰৰ ছোৱালী হয় এনেকৈ আমাৰ দালি নগ'লে ব'ল এতিয়া ইয়াৰ পৰা ঐ বল সুৰে সুৰে বতাহ চালা মোৰ ধান নাখাবি চৰি পেলাম কি চাই আছে যা খবৰ কৰ শুন তাৰ যদি কোনোবা বয়ফ্ৰেণ্ড আছে চালা কুকুৰক মাতি আনিয়াগৈ চালা কেইটামান টকাৰ বান্ধিল মুখলৈ মাৰি দিয়ে চালা আৰে টকা পালেতো একোৱেই নালাগে
কিহত চলে পৰে এৰাম চিগা গৰু দে আৰে 4 দিনৰ পৰা এষাৰ কথাই কৈ আছ এড্ৰেছ লাগে আৰে নাপালে মই কি কৰিম হা আৰু শুন ৰুদ্ৰক মই পঠিয়াই দিছোঁ চাওঁচোন সি কি কৰে আৰু খোজৰ কবিতা বাৰ নাহে আৰু যেতিয়া আহে খামোচ মাৰি ধৰিব লাগে আপি হে চানা চানা কি খুজো ফুপিতা সঁচাকৈ তই লাকিবে আৰে আহিব দে লগত কোনবে সেইজনী যোনে নহওক কিয় আজি কিন্তু তই কাম ভাড়া কৰিবই লাগিব যি কি নহওক বাৰু সেইজনী ছোৱালীক কিন্তু তই আজি ক'ব লাগিব বুজিলি আবে মোৰ লাজ লাগে পাগল চাও আৰে এই লগৰজনীক মাত ঐ শুনাচোন কওকচোন কিয় মাতিছে মোৰ মানে কম্পিউটাৰ ক্লাছ আছে দেৰি হৈছে তোমাৰ লগৰ ছোৱালীজনী তাইৰ নাম গুণগুণ মোৰ খুব ভাল বান্ধৱী এইমাত্ৰ দদায়েকৰ লগত গ'ল তাইৰ কোনোবা বয়ফ্ৰেণ্ড চয়ফ্ৰেণ্ড আছে নেকি সেইবোৰ আপোনালোকক কিয় লাগে নাই তাই তেনেকুৱা ছোৱালী নহয় তাইৰ কোনো বয়ফ্ৰেণ্ড চয়ফ্ৰেণ্ড নাই মই যাওঁ দিয়ক মোৰ দেৰি হৈছে ইয়েছ তাইকো এতিয়া বাৰু মই তাইৰ কথা ভাবি নাথাকোঁ তাই মোৰ জীয়া ভুল যেতিয়া তাইৰ কথা আৰু এতিয়া ইমান ভাবি লাভ নাই তই পাগল হৈছ নেকি তোৰ এইটো কি এইটো একো নাই নেকি তইচোন তাইক প্ৰপ'জ কৰা নাই তই কেনেকৈ যাব ভাবিছোঁ এই ৰাঘৱ জীয়াই থকালৈকে তাই ডিলিভাৰ হোৱা কথাটো সপোনতো নাভাবিবি এই গুণগুণ শুন গুণগুণ তেনেকুৱা ছোৱালী নহয় তাইক মই ভালদৰে জানো তথাপিও ট্ৰাই এটা কৰি চাব পাৰ মানে আগতে মোৰ এনেকুৱা প্ৰপ'জ কৰা অভ্যাস নাই আৰু ভয়ো লাগে দেচোন কিন্তু আজি আৰু কথাবোৰ লুকুৱাই নাৰাখোঁ নহ'লে এনেকৈ কথাবোৰ বুকুৰ মাজত লুকুৱাই ৰাখিলে বুকুখনে বৰকৈ আঘাত পাই জানো কথাবোৰ খোলা খুলিকৈ কৈয়ে দিব লাগে গুড বয় মই যেনেকৈ শিকাই দিছিলোঁ তেনেকৈ কৰিবি এদিন নহ'লে এদিন তই তাইক পাবিয়ে তোৰ লগত এটা কথা আছে কি কথা কচোন সিদিনা সিহঁতক কৈ দিবি গুণগুণৰ ইমান বেয়া দিন চলা নাই গুণগুণ তুমি ইয়াত মই ইয়াৰ ওচৰতে থাকোঁ হয় নেকি মই ইয়াৰ 4 নম্বৰ বাজেণ্ডতে থাকোঁ পিছে তোমাৰ খবৰ মানে ভালে আছা নহয় তুমি আৰে নয়ন তুমি গুণগুণক কেনেকৈ চিনি পোৱা নতুন বান্ধৱী পিছলৈ বা আৰু কি হয় নাজানো তুমি মোক এটা ফোন কৰিবা বাৰু তোমালোক দুয়ো কথা পতা মই যাওঁ ঠিক আছে দিয়া তুমি ময়ূৰী কেনেকৈ চিনি পোৱা এসময়ৰ জীয়া কৈছিল চাগে ন হয় একচুৱেলি তাই ভাবি লৈছিল মই কিন্তু তেনেকৈ ভবা নাছিলোঁ বাইদেৱে তুমি মোৰ কথা কি ভাবিলা সিদিনাও তুমি তাকে কৈছিলা এদিনো মানে ভালকৈ বুজাই ক'ব পৰা নাই আৰে তুমি ইমান খানাছা কিয় বহুত গৰম যে এইবাবে এতিয়া কোৱা মানে মই তোমাক ভাল পাই পেলাইছোঁ মই ভাবোঁ মোৰ বাবে তোমাৰ তাত উপযুক্ত ছোৱালী আৰু কোনো নোলাব আৰু প্ৰথম দেখাৰ দিনাই মই তোমাৰ প্ৰেমত পৰিছোঁ গুণগুণ বাছ আৰু নক'বা তোমালোক ল'ৰাবোৰ এনেকুৱাই কাৰোবাক অকণমান ভাল লাগিলেই হ'ল
তাইৰ ওপৰত ডিক্সনাৰী লিখিবলৈ আৰম্ভ কৰি দিয়া। তুমি ভবাৰ দৰে সকলো ল'ৰা তেনেকুৱা নহয় গুণগুণ। যাৰ এখন সঁচা হৃদয় আছে তাৰ লগত সঁচা প্ৰেমো আছে। চৰি, মোৰ এইবোৰত ইণ্টাৰেষ্ট নাই, বেয়া নাপাবা। নয়ন, গুণগুণ ক'ত গ'ল? নাজানো। বানু, লগ পালো যেতিয়া এটা কথা সুধো। মোৰ কথাটো তুমি কি ভাবিলা? মই তোমাৰ বাহিৰে আন কাৰো কথা ভাবিব নোৱাৰো। আৰে ভালেই হ'ল, তাৰ এড্ৰেছ পালোঁ যেতিয়া এতিয়া আৰু কোনো প্ৰব্লেম নাই। চালা সি কেনেকৈ ভাবিব পাৰিলে চালা। এই যা মাতি আনটা দিয়ে। মাতিলে কি হ'ব? সি যেন আহিব, বেলেগ এটা ব্যৱস্থা কৰিব লাগিব। আৰে কৰি দি। আৰু শুন, মন বেয়া কৰি নাথাকিবি, মই সোনকালে উভতি আহিম। আৰু শুন, ল'ৰা মানুহৰ মন ইমান সহজে ভাঙি নপৰে। যাওঁ এতিয়া, থাক ভালকৈ। তুমি এনেকৈ মোৰ পিছত কিয় লাগি আছা? এই গোটেই পৃথিৱীখনত অকল ময়ে ছোৱালী আছো নেকি? এনেকে লাগি থাকিলে মই বেয়া পাওঁ। গুণগুণ শুনাচোন, মই তোমাক কেনেকে বুজাম? ভালে ভালে কৈছোঁ, তই তাৰ পৰা গুচি আহ। কিমান টকা লাগে? কিমান টকা লাগে? প্ৰেম ভাল পোৱা টকাৰে কিনিব পৰা বস্তু নহয়। আৰু যদি পাৰিলোহেঁতেন মৰম প্ৰেম ভাল পোৱা সকলোৱে বিক্ৰী কৰি দিলোহেঁতেন। আৰে শুন বাবা শুন, তোক মই লাষ্ট ৱাৰ্ণিং দিছোঁ হা। আৰু যদি তাইৰ লগত সম্পৰ্ক কৰা দেখা পাওঁ নহয়, চাই ল'ম তোক। এইবোৰ নয়না, কি হ'ল? কিয় মাতিলা মোক? চৰি, বেয়া নাপাবা, সিদিনা বহুত বেয়াকৈ কোৱা গ'ল। মোৰ হাতত কেছ নাই, তুমি অলপ কেছ দিব পাৰিবা নেকি? একো অসুবিধা নহয় যদি। তোমাৰ অসুবিধা নাই যদি লোৱা। থেংক ইউ। সম্পৰ্ক এটা ধৰি ৰাখিবলৈ কিছু বুজাবুজি আৰু এৰা ধৰা দৰকাৰ। মানে হেট পাগল, তুমি এইবোৰ নুবুজিবা।
অৱস্থা ভাল নহয় তই তাৰ পৰা আঁতৰত থাকিবি সি মোক সকলো কৈছে তই মোক বুজাব নাহিবি তই হয়তো নাজান সি মনে মনে মোকো ভাল পায় আচলতে কি জান সি তোক ভাল নাপায় তোৰ শৰীৰটোকহে ভাল পায় মৰি তই ভবাৰ দৰে সি ইমান বেয়া মনৰ ল'ৰা নহয় যিদিনা দেখিবি সিদিনা পস্তাবি ঐ চাবি এইবাৰ যাতে একো খেলি মেলি নহয় মুঠতে যেনেকৈ কি নহওক তাইক মোক লাগে চোৱা এই থাপ্পৰটোৰ পৰিণাম তাই পাবই লাগিব চিন্তা কৰিব নালাগে এবাৰ খেলখন বেলেগ ধৰণে খেলি আছো মুঠতে 6 কোবোৱাটো ফাইনেল ঐ বেংক বেলেঞ্চটো চেক কৰি ল'বি পইচা পঠাই দিছোঁ গুড এইটো জাষ্ট এডভান্সে ঐ শুভ কামত দেৰি কৰিব নালাগে বুজিলি মৌৰী মোক কিয় মাতিছিলা ৰচত মই তোক কল কৰি আছো আহিলা তোমালোকৰ সম্পৰ্কটোৰ কথা গম পাই ভাল লাগিল হেপী থাকা কি হ'ল আজিচোন বেলেগ ৰূপত তাই খুব ভাল ছোৱালী বেলেগ একো কথা নাই মাত্ৰ তোমাক এবাৰ লগ কৰিব মন আছিল মোৰ মনটো মৌৰী কি হ'ল এনেকুৱা কৰিছা যে তুমি মৌৰী কি হ'ল তোমাৰ মৌৰী নামাতা কিয় মৌৰী গুণগুণ শুনাচোন গুণগুণ আৰু কি বুজাব আহিছা মৌৰীয়ে মিছা কথা কোৱা নাছিল মোৰ ভাগ্য ভাল আৰু সেইবাবে তুমি ধৰা পৰি গ'লা তোমাৰ লগত মোৰ কোনো সম্পৰ্ক নাই গুড বাই গুণগুণ শুনাচোন প্লিজ মোৰ মৰম কিয় বুজি নোপোৱা গুণগুণ মোৰ ভাল পোৱাখিনি ইমানো থুনুকা নহয় আৰু মোৰ কপাল আছানে নে নাজানো কিন্তু মোৰ হৃদয়ত আছা আৰু সদায় থাকিব বুজাবুজি প্ৰেমত বাধা দিয়ে গুণগুণ চকু মেলি চোৱানা মাথোৱে তিবাৰ সাৱতি ৰোৱানা মাথোৱে তিবাৰ সময়ো বাগৰি যায় ইয়াই কাঁদে বিনাই তোমাক চকু ভৰি চাই চকু মেলি চোৱানা মাথোৱে তিবাৰ সাৱতি ৰোৱানা মাথোৱে তিবাৰ যিজনক নিঃসন্দেহে অন্ধৰ দৰে ভাল পোৱা যায় সেইজনে হয়তো বিশ্বাসঘাতকতা কৰে তোক কিন্তু মানিছোঁ দেই চালা এটা প্লেনিঙতে সকলো চাফা এতিয়া সকলোখিনি ঠিক হৈ গ'ল মই মোৰ মনৰ শান্তি পালোঁ আৰু তফতেও পালোঁ এতিয়া মাত্ৰ বাকীখিনি কাম তফতৰ ওপৰত আৰু ফোন বাকী থকা পে'মেণ্টখিনি সোনকালে দিবি মই আহোঁ ঐ বাকীখিনি প্লেনিং তোৰ ওপৰতে নিলোঁ আৰে তইতো চালা মাষ্টাৰ মাইণ্ড চিন্তা কৰিব নালাগে এই জালত থাকোঁতে চুৰে বাৰে একো হ'ব নোৱাৰে ইমান ধুনীয়া প্লেনিং কৰিও ছাকচেছ হ'ব নোৱাৰিলে তহঁতৰ কপাল ভাল যে মই সকলো গম পাই গ'লোঁ এপাচি শাকত এটা জালুকি যথেষ্ট ঐ তই এইবোৰ কি কৈ আছ চিন্তা কৰিব নালাগে ৰঙা ঘৰৰ আলহী হ'বলৈ সাজু হ তহঁতৰ কূটনীতিৰ কথা ভাইৰেল হৈ গৈছে আৰে তোমাকে মোৰ কৰি গ'লে হাত আৰু সিহঁতে ন এই শুনা সিহঁতে এইবোৰ মিছা কৈছে প্লিজ তোমাক মই কিমান ভাল পাওঁ তুমি জানানে এবাৰ বুজিবলৈ চেষ্টা কৰা
তহঁতৰ কূটনীতিৰ কথা তহঁতৰ শত্ৰুৱে সকলোবোৰ কৈ দিছে। চোৱা ফিনিছ কৰি দিওঁ নেকি? হাৰে পাগল পলাই আহিছিলতো নেক্সট টাইম তহঁতৰ এই নেক্সট টাইম কেতিয়াও মানে যা। বহুদিনেই হ'ল তাক নেদেখা, নিথৰুৱা হৈ পৰিলোঁ প্ৰেমৰ পৃথিৱীখনত। ময়ো হাত সাৱটি বহি নাথাকোঁ, তোমাৰ মৰম বিচাৰি যাবি। নয়নৰো মেইটো নহয় জানো? নয়নটো আজি এমাহে হ'ল ইয়াৰ পৰা ওলাই যোৱা। সি ক'ত আছে গম পাই নেকি? মোকতো বেছি একো কোৱা নাই, তই আৰ্জেণ্ট কাম থকা বুলি কৈ ৰুমটো চেঞ্জ কৰিছে ইয়াৰ পৰা। মই একো গম নাপাওঁ দিয়া। হঠাতে অহা ধুমুহাজাকে সকলো শেষ কৰি দিলে। নিমিষতে হেৰাই গ'ল বহু স্মৃতি, জ্বলি ছাই হৈ গ'ল সপোনবোৰ। আৰু সেই জ্বলি যোৱা সপোনৰ ছাইবোৰ বুকুৰ মাজত সাৱটি পাত চাই ৰম তোমাৰ বাবে। তুমি আহিবা বুলি।